আপুনি জানেনে ৩-৪ মিনিট যদি চকুত হৈ কথা পাতে কাৰোবাৰ লগত আপুনি মানে বিশেষকৈ কোনোবা ছোৱালীৰ লগত কি হ'ব পাৰে জানিবলৈ শেষলৈকে চাওক এই ভিডিঅ'টো। ৰিং চেৰিমনি হৈ গ'ল নেকি কেনেবাকৈ? যদি হৈ গ'ল তেতিয়াহ'লে কোনটো আঙুলিত পিন্ধাইছে? এইটোত কোনটো পিন্ধাইছে কমেণ্ট কৰি জনাব। কিন্তু কথাটো হৈ গ'ল কি, প্ৰাচীন ইউনানীবিলাকৰ মতে বা ইউনানীসকলে ৰিং চেৰিমনিত আঙুঠিটো এই সৰু কেঁচা আঙুলিটোত মানে কনিষ্ঠ আঙুলিটোত পিন্ধায়, কাৰণ প্ৰেম ভালপোৱাৰ যিডাল শিৰ ৰক্তবাহিকা সেইডাল বোলে ডাইৰেক্ট মানে এই আঙুলিটোৰ পৰা মানে হাৰ্টলৈ কানেকশ্যন থাকে বুলি কয়। সেইবাবে ৰিং চেৰিমনিত এই আঙুলিটোত আঙুঠি পিন্ধায়। প্ৰেম বা ভালপোৱা এই শব্দটো যিটো আমাৰ অসমীয়াত যে কওঁ আমি মানে প্ৰেম বা ভালপোৱা, এই শব্দটো সংস্কৃতত লুফটিৰ পৰা আহিছে। লুফটি মানে হৈছে ইচ্ছা, বা প্ৰেম ভালপোৱাটো থাকে ইচ্ছাই। সেইকাৰণে এই শব্দটো লুফটিৰ লগত জড়িত আছে। লুফটিৰ পৰা, সংস্কৃতৰ লুফটিৰ পৰা লোৱা হৈছে, য'ত ইয়াৰ অৰ্থটো হৈছে ইচ্ছা। ভয়ানক পৰিস্থিতিত থাকে কোনোবা ব্যক্তি আৰু কোনোবা ছোৱালীক যদি লগ পায় সেই মুহূৰ্তত আৰু তাইৰ লগত যদি কিবা কথা বতৰা হয় বা পাতে, তেতিয়া সেই ছোৱালীজনীৰ প্ৰেমত পৰাটো বহুত বেছি চান্স থাকে। আপুনি যিকোনো এগৰাকী ছোৱালীৰ লগত ৩-৪ মিনিট যদি চকুত হৈ কথা পাতে, তেন্তে আপোনাৰ প্ৰেম হোৱাটো খাটাং। ৩-৪ মিনিট কথা পতাৰ পিছত ৪ মিনিটৰ পিছত আকৰ্ষণটো বাঢ়িবলৈ লয় আৰু সেই ছোৱালীজনীৰ প্ৰতি মৰম বাঢ়ি আহে আৰু ভাল পোৱাটো সম্ভাৱনা বহুত বেছি হৈ যায়। গতিকে কাৰোবাৰ সৈতে কথা পাতোতে ৩-৪ মিনিট সময় খুব সাৱধানে কথা পতাই ভাল, যাতে মানে প্ৰেম হ'ব বিচাৰে না নহ'ব বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। নিজৰ প্ৰেমিকাৰ লগত বা নিজৰ পাৰ্টনাৰৰ লগত ৩-৪ মিনিট সময় আই কণ্টেক্টত থাকিলে বা আই কণ্টেক্ট কৰি ৰাখিলে নিজৰ কলিজাখনো, নিজৰ হাৰ্টটো দুইজনৰ মাজত মিল হৈ যায়। ছেম মানে বিটিং কৰিবলৈ, ছেম মানে দিল কি কয় ধপধপাবলৈ মানে বিটিংটো ছেম হৈ যায়, একেই হৈ যায়। কিন্তু সেইটো কিয় হয় আজিলৈকে বিজ্ঞানেও ধৰা পেলাব পৰা নাই বা বিজ্ঞানেও ক'ব পৰা নাই, তাৰ কোনো সঠিক উত্তৰ নাই বিজ্ঞানৰ হাততো। আপোনালৈ হয়তো বহুত ছোৱালীয়ে টেক্সট কৰিব পাৰে বা হোৱাটছআপ মেছেজ বা ফেচবুকত মেছেজ কৰিব পাৰে, কিন্তু আপোনাৰ প্ৰেম হৈছে নেকি তাতে গম পাব যদিহে সেই মেছেজটো বাৰে বাৰে আপুনি চাই থাকিবলৈ মন যায়। তেতিয়াই আপুনি গম পাব যে আপোনাৰ প্ৰেম হ'বলৈ আৰম্ভ হৈছে। কাৰোবাক যেতিয়া ভাল পোৱা যায় তাৰ পৰা অহা মেছেজটো বাৰে বাৰে চাই থকা হয়। ৯০% ল'ৰাই যিকোনো ছোৱালী এজনীক যেতিয়া ভাল পায় নিজেই আগতীয়াকৈ ভাল পাবলৈ সোধে বা নিজে ভাল পোৱা কথা আগতীয়াকৈ কয়, নিজেই প্ৰেম নিবেদন কৰে। কিন্তু 10% ছোৱালীহে আছে যিখিনিয়ে আগতীয়াকৈ কয়। ছোৱালীবিলাকে আগতীয়াকৈ প্ৰেম নিবেদন কেতিয়াও নকৰে বা কৰিবলৈ নিবিচাৰে, কাৰণ তেওঁলোকে কিবা হয়তো লাজো কৰিব পাৰে, নাজানো। 10% ছোৱালীয়েহে আগতীয়াকৈ নিজৰ প্ৰেম নিবেদন কৰে, কিন্তু ৯০% ল'ৰাই আগতীয়াকৈ কৰে প্ৰেম নিবেদন। আপোনাক যদি কোনোবাই সোধে আপোনাৰ প্ৰেম ভাল পোৱাৰ বিষয়ে কিবা এটা কওকচোন, বহুত চিন্তা কৰাৰ পিছতহে কিবা এটা ক'ব পাৰি, তাকো সাধাৰণ। যিটো ক'বলৈ বিচাৰে, যিটো ফিলিংছ থাকে আপোনাৰ মানে নিজৰ ভিতৰত, সেই ফিলিংছটো কেতিয়াও আপুনি উলিয়াই ক'ব নোৱাৰে। কাৰণ প্ৰেম এনেকুৱা এটা বস্তু যিটো শব্দৰে লিখি পেলাই বা ক'ব নোৱাৰে কাৰোবাক। তাৰ ফিলিংছটো সদায় নিজৰ মাজত থাকে, কিন্তু শব্দ বিচাৰি নাপায় বা শব্দৰ সুবিধা কৰি নিদিয়ে যে নিজৰ কথাটো মানে সেই ফিলিংছটো লোকক কমপ্লিটলি বুজাই দিব পৰাকৈ। হাইপ'পিটিউটাৰিজম নামৰ এটা বেমাৰ আছে, যিটোৱে মানে প্ৰেম ভাল পোৱাৰ ৰোমাঞ্চ মানে একোৱেই ফিলিংছ হ'বলৈ নিদিয়ে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে প্লিজ ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক।